হাই ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলোলৈকে মোৰ আৰু মোৰ এই টিকলিজনীৰ তৰফৰ পৰা ফাল্গু উৎসৱৰ বহুত শুভকামনা থাকিল। আশা কৰোঁ আপোনালোক সকলোৰে দিনবোৰ হৈ পৰক ফাকুৱাৰ ৰংবোৰৰ দৰেই ৰঙীন। বৰ্তমান মই আছোঁ মোৰ মাৰ ঘৰত, মানে বেঙেনাআটি সত্ৰত। ইয়াত ফাকুৱা উৎসৱটো 4 দিনীয়াকৈ উদযাপন কৰা হয়, কিন্তু মই শেষৰ দিনাহে ভিডিঅ' কৰিব পাৰিলোঁ বিশেষ অসুবিধাৰ কাৰণে। আহকচোন চাওঁ আমাৰ ইয়াতনো কেনেদৰে ফাকুৱা খেলা হয়। এতিয়া মই আহি আছোঁ নামঘৰলৈ। নামঘৰত সকলো মানুহ গোট খাই বাসুদেৱক 4 হাতী ফুৰোৱা হয়। চাওঁচোন আহক আমিনো কেনেদৰে ফাকুৱা খেলোঁ। আজি মই আপোনালোকক আমাৰ ইয়াত উদযাপন কৰা ফাকুৱাৰ সম্পূৰ্ণ নীতি নিয়মসমূহ, মানে 4 দিন যেনেধৰণে পতা হয় ফাকুৱা উৎসৱটো, সেই 4 দিনৰ ভিডিঅ' দিব নোৱাৰিলোঁ। মাত্ৰ শেষৰ ভিডিঅ' ক্লিপ কেইটামানহে দিছোঁ শেষৰ দিনা উদযাপন কৰা ফাকুৱাৰ। আগলৈ যদি সম্ভৱ হয় কেনেবাকৈ মই সম্পূৰ্ণ ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ কমেণ্ট বক্সত জনাব, আৰু প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ মই বনোৱা ভিডিঅ'সমূহ আপোনালোকে পাই থাকে।